এইটো দোকানটো 1 সাল হ'ল। 1 সাল হ'ল। ট্ৰেডিং লাইসেন্স আছে? ট্ৰেডিং লাইসেন্সটো কৈছে প্লেন মানুহ নাপায়, সেইকাৰণে ট্ৰেডিং লাইসেন্সটো নাই। আপুনি ইয়াত থকা কিমান বছৰ হ'ল? আমিতো দোকানটো খোলাটো 1 সাল হ'ল ইয়াত। আমিতো থাকাটো আমাৰ ঘৰটো নগাঁও আছে, নগাঁও ডিষ্ট্ৰিক্ট ডুমডুমীয়া ঘৰ। কি নাম আপোনাৰ? ইদ্ৰিছ আলী। ক'ত পঠায়? সামান ক'ত পঠায়? এনেই খটখটি পাঠাওঁ। নগাঁও চগাঁও? নাই, এইফালে নাযায় সামান। এইটো খটখটি ফেক্টৰী আছে, আইৰণ ফেক্টৰী, ইয়াতেই যা। আপুনি কেইটা আছে দোকানটো? দোকানটো মোৰ দুটা থাকিছে, একটাতো বন্ধ হৈ গ'ল। কি হৈছে তাত বন্ধ কৰাটো? এইটো কিবা এটা জামেলা হ'ল, এইটো কাৰণে মই মতলব বন্ধ কৰি দিছে। কিবা মানে কি কথা? এইটো মতলব মাটি মালিক বি কৈছে ইয়াৰ পৰা যাব লাগে, দোকান খুলিব নোৱাৰে, দোকান বন্ধ কৰি কি হৈছে তাত? ঘটনাটো পইলাত কিবা মিষ্টেকতে কিবা একটা হৈ গ'ল। কিবা একটা মানে কি? মানুহ মৰিছে? পইলাত মৰিছে, এইটোতো ঘৰটো আলাক নিজৰ খানদানৰ মানুহ হয়। এইটো মই পিছত বাইরে লাগে ক'ব গ'লে, কিন্তু মিলাই লওঁ কিবা। কেনেকৈ মৰিছে মানুহটো? চাওক, আপুনি কাবাৰ দোকানত আহিছোঁ, কাবাৰ দোকানত আহিছে, সেইটো দোকানৰ জামেলাটো মই ইমান নাজানো। এইটো দোকানৰ কথাটো ক'লে এইটো ভাল। আমি শুনা মতে তাতেও আপোনাৰ দোকান পৰে? আমাৰ দোকানটো বন্ধ আছে এইফালে। নাই, এই যে ঘটনা জেগাটো? নাই, তাততো থাকিছে, এইটোতো বন্ধ হৈ গ'ল। আৰু ট্ৰেডিং লাইসেন্স নাথাকা আপুনি কেনেকুৱা দোকান চলিছে? এতিয়া চাওক, আমি একলা নহয় না, যিমান কাৰ্বিলঙত আমাৰ এইটো অঞ্চলত দুদুকৰণি হওক, কিবা বালিজানত যিমান দোকান আছে, চব এইটো কিবা পৰমানেণ্ট টেক্স, এইটো কিবা কাগজটো যে আপোনাৰতো পি টেক্স নাই? এইটো কাগজটো হয়, চবৰ এইটো কাগজেই দিছে। আপোনাৰতো বি টেক্স ইয়াতে? হা, এইটো দোকানটো বি টেক্স আছে? চাওক, আমিতো গৈছিলোঁ না এইটো দোকানৰ কাৰণে, আমিতো আমাক এনেকৈ কোৱা নাই যেন দোকানটো কোন জেগা আছে, কোনটো জেগাত আছে, এনেকৈ আমাক কোৱা নাই। আমিতো খানবস্তি থাকোঁ, আমাক সুধিছে কোনটো জেগাত থাকোঁ তুমি, তো আমি কৈছোঁ আমি বালিজান খানবস্তি থাকোঁ। এইটোৱে আছে। নাই, ইয়াততো কাঞ্চলৰ মানুহ অহা নাই। আপুনি যোনটো পুৰণা গাড়ী কাটি আছে, সেইটো দ্বিতীয় পৰা কাগজ আছে নেকি? এতিয়া দাদা চাওক, এটা কথা হ'ল, এইটোতো 1 সালৰ আগত এইটো কিবা বিশ্বকৰ্মা পূজা গৈছিলে, এইটো টাইমত গেৰেজৰ পৰা চামানটো আনিছোঁ, এইটো গাড়ী কাটা নাই আমি। সেইকেইটাতো? হয়, সেইকেইটাই মতলব মালৰ ৰেটটো গিৰি গ'ল, এইটো কাৰণে মই ষ্টক মাৰি দিছোঁ মালটো।